মই জানিছিলো তই ভুজংগৰ এটা পোহনীয়া কুকুৰ কিন্তু আজিহে জানিলো তই কেৱল কুকুৰেই নহয় তই আচলতে ভুজংগৰ এটা চুৱা চেলেকা পোহনীয়া কুকুৰ জালত বাঘ ধৰি আনি তই পিঞ্জৰাত ভৰাই এইটো নেভাবিবি যে পিঞ্জৰাত ভৰাই দিলে মই মেকুৰী হৈ যাম বাঘক জোৰ কৰি আনি মম' চাওমিন আৰু ৰল খুৱাই দিলে বাঘে কেঁচা তেজৰ সোৱাদ নেপাহৰে তহঁতক এটা এটাকৈ চাফা কৰি পেলাম তাৰমানে বাঘিনীটি যেতিয়াও গৰম হৈয়ে আছে চাৰে নৱেম্বৰীয়া বাঘিনীয়ে মাৰি মাৰি বাঘিনী পিঠি ফালি চিৰাচে কৰি পেলাম চাবুক মাৰি মাৰি তাইক গোলাম কৰি পেলাম এতিয়ালৈকে কোৱাই থাক চাবুকেৰে যেতিয়ালৈকে তাই ভুজংগ কৰি কৰি কাম বিক্ষাৰ মাজে তোৰ সৰু মালিকৰ আনে মই অন্নদাতাৰ আনে মানুহৰ কলিজা আৰু কুকুৰৰ কলিজা মাজত পাৰ্থক্য এটা আছে পিঠি পাতি দিছো এগৰাকী অকলশৰীয়া নাৰী চুলিৰ দূৰত চুচৰাই আদি তই মোৰ সাহসী পুৰুষ হৈ গলি নহয় মহাভাৰতৰ যুগ নাথাকিব পাৰে মীৰা কিন্তু তহঁত মোৰ দোকানখন হৈ থাকিয়েই গলি এটা ছাতিৰ তলত বৰষুণৰ সেই গধূলিটো মোক তাত খুৱাই দিয়া মানুহজনে যে চুলিৰ দৰি টানি চুচৰাই